গম পাইছে মই ইতিপূৰ্বে কৈ আছিলোঁ যে আমি এটা টীমত আহিছোঁ গতিকে আজি টীমটোত মানে যথেষ্ট মানুহ নাই বিশেষ মই যদি দেখাব বিচাৰোঁ এয়া লগত আছে ডেভিড বুঢ়াগোহাঁই তেওঁ NDTV তাৰপিছত এইফালে আছে ৰাজীৱ দত্ত এই দেখিছে ৰাজীৱ দত্ত আছে এজন ৰাজীৱ দত্ত আমাৰ টাইমছ অফ ইণ্ডিয়াৰ এই দয়া পিটি গগৈ এখন আছে তাৰপিছত সেই এজন দেখিছে যে আমাৰ মহানায়ক হৈছে আমাৰ ডিব্ৰুগড়ৰ মেইন মহানায়ক DY 365ৰ ৰাতুল বুঢ়াগোহাঁই গতিকে আমি এতিয়া এই কেমেৰা যি কৰি আছে যি কেমেৰা কৰি আছে তেওঁক যদি মই যদি তেওঁক দেখাব পাৰোঁ কেমেৰা কৰি থকা জনক মই যদি দেখাব পাৰোঁ এয়া হৈছে সন্তু য়াদৱ ND24 তেওঁ কেমেৰা পাৰ্চন আৰু আমি এইকেইজনেই আচলতে এতিয়া আজি এটা যাত্ৰা আৰম্ভ কৰিছোঁ আৰু দেখা যাওক আগত কি হৈ থাকে আপোনালোকে দেখি থাকিব ব্লগ বনোৱাৰ মোৰ উদ্দেশ্য নহয় মই যেতিয়াই যাওঁ তেতিয়াই এই বস্তুবোৰ ইউটিউবৰ জৰিয়তে মানে আৰ্কাইভত ৰাখিবৰ চেষ্টা কৰোঁ আৰু সেই প্ৰচেষ্টাৰে আচলতে এই কাম কৰিছোঁ আগলৈ গম পাই থাকিব আহি থাকক কেইটা আছে মানুহ আকৌ এবাৰ ৰ'বলগীয়া হ'ল অলপ ৰাজীৱৰ অলপ প্ৰব্লেম এটা হৈছে অলপ বমি আহিছে জেনেৰেলি তাৰ নহয় বুলি কৈছে এতিয়াও তাৰ বমি হৈছে দুবাৰ কৰিলে ছেকেণ্ড টাইম আমি ৰখিছোঁ লংডিং পোৱাগৈ নাই 2 ঘণ্টা ৰাস্তা আছিলে 2-2.5 ঘণ্টা লাগে এতিয়ালৈকে পোৱাগৈ নাই চাওঁ হঠাৎ তাৰ ৰাতিপুৱা ঔষধৰ কিবা ৰিয়েকশ্যন হৈছে বুলি কৈছে দেখা যাব ভালে ভালে ঘূৰি আহিলে হ'ল অকণমান কিবা এটা খাবা নেকি নহয় চোফাই টোফাই কিবা ঠিকে আছে অ'কে যাব পাৰোঁ ন কিবা অকণমান লৈ লোৱা তুমি ঠিক আছে অ'কে এনেকৈ মাৰিছা ন চেল্ফি মাৰিছা ন অঁ আউট অফ ফ'কাছ হৈ যাব মানে লংডিং পোৱাও নাই পাবলৈ আৰু 25 কিলোমিটাৰমান সম্ভৱ আছে এটা ঝৰ্ণা যদিও আজি সময়টো বেয়া বৰষুণ দিয়া নাই গৰম আছে অতি গৰম গতিকে আমি ইয়াত অলপ সময় ৰৈছোঁ এই ঝৰ্ণাটো দেখি যদি আপোনালোকে জুন জুলাই মাহত আহিলে এইটো তীব্ৰভাৱে খুব ধাৰাসাৰভাৱে জলপ্ৰপাতটো আপুনি ৱাটাৰফলছটো দেখিলেহেঁতেন এনেকৈ ৱাটাৰফলছ এই অঞ্চলত বহুত পাব দেখা যাওক আৰু আগত আমি পাওঁ নাপাওঁ এতিয়া ভাগ্যৰ কাৰণে ৰাস্তাৰ মাজে মাজে বেয়া হৈছে ভাগিছে এইবোৰ ৰাস্তা বহি গৈছে তলৰ মাটিখিনি মানে বহি যোৱাৰ কাৰণে ৰাস্তাটো গোটেইটো বহি গৈছে আজি মানুহে নাই তাত ধেৰ প্ৰগ্ৰেম আছে মই লংডিঙত আছোঁ আমি লংডিং অৱশেষত পাইছোঁহি এখন সৰুকৈ লংডিং টাউন এইডোখৰ লংডিং বুলি কয় অৱশেষত মানে একে জাতিৰ ভিতৰত চাদি হ'ব লাগিব বেলেগ জাতি চাদি কৰিলে এইটো আউট ইয়াতে মেক্সিমাম আমি জানিছোঁ যে খ্ৰীষ্টিয়ান হৈ গৈছে নেকি মানুহটো আপোনালোকে চব খ্ৰীষ্টিয়ান হৈছে নেকি খ্ৰীষ্টিয়ান আছে অঁ খ্ৰীষ্টিয়ান হ'লে ভি আপোনালোকে নিজৰ এইটো থাকে আচ্ছা আপুনি তামোল কেনেকৈ দিছে এতিয়া ইয়াতে পোনতে নহয় একটা তামোলত তাৰমানে এখন তামোলত কিমানকৈ লয় এখন তামোল বিক্ৰী নহয় অঁ কটা কৰি কিনে 3টা অঁ সেইটো কিমান ল'ব 10 টকা ল'ব
তিনটা तामुल पान 10 टका हाँ चला ये जगह का नाम क्या है बहन जी लोंगडिंग डिस्ट्रिक्ट का नाम डिस्ट्रिक्ट लॉन्गडिंग है हेडक्वार्टर यही भी है और জলকীয়া ভাগ কেনেকৈ কৈছে আৰু কিমান এখন কেইভাগ ল'লা আজি মই দুভাগ লৈছোঁ দুভাগ লৈছা और एक भाग दे दिया सर दीदी और एक भाग दे दीजिए कितने का दे दिया कुछ 50 में कितना आएगा 4 टू 100 थे पूरा ये भाग 60 50 ये के पम्पकिन का ये है क्या ये लो ये वाला कितने का ये कितने का रंगला वाघ ৰঙালাও নে এইটো জাতিলাও এইবোৰ এই জাতিলাও হয় 20 का ये एक लेता है ओए बैग तो লৈ গ'ল নেকি কিমান কৈছে বেজে এইটো এইটো 20 टका আৰু লৈ লওঁ তো লবি और एक भाग दीजिए 20 का 40 हुआ कम नहीं कितना है बैग कितना का 20 रुपीस का द बैग 10 रुपये नहीं हुआ दीदी 10 टका दाम नहीं है 20 का लॉन्गडिंगर बाजार এটা বেগৰ দাম হৈছে 20 टका और एक तो दीजिए 20 सुनक এয়া আপলে ললে লংডিঙৰ বজাৰ এইটো বৃহৎ এটা কলডিল এইটো কেনেকুৱা ল'লে আৰু কেনেকুৱা ল'লে সেইটো কলডিলটো 40 টকা লৈছে 40 টকা আৰু এটা সৰু কলডিল 40 টকা লৈছে আৰু এইটো আপোনাৰ 50 টকা বাঘ আছে এই কলডিলটো আপোনাৰ একচুয়ালি মানে বইল কৰি খাব ভাল অঁ বঢ়িয়া লোকেল চব্জি আচ্ছা है আৰু ধোৱা পিটি কৰি মইনা কি ল'লা এইবোৰ গোটেই গাছ বাঁহৰ গাছ এইটো তোমাৰ তুমি দালি মাটি দালি বা যিকোনো দালিৰ লগত চকলকৈ কাটি খাব পাৰা আৰু তুমি খৰিচা কৰি আচাৰ বনাই খাব পাৰা খাচি কৰি খৰিচা এইবোৰ কি ল'লা টাউন পাণ লৈছা নেকি পাণ ল'লোঁ অঁ 30 টকা কলডিলটো দুই ধৰণৰ দেখিলোঁ যে এইটো এটা বেলেগ এইটো বেলেগ কলডিল এইটো কলডিল অঁ এইটো ৰঙালাও এটা বেলেগ টাইপৰ দেখিলে এই ডিজাইনটো বেলেগ দেখি পেলাই কিনি ল'লে এইটো মজা লাগে ডেভিডে কিনিলে কোন আছে কি মস্তি কেইটকা ল'লে কিন্তু মজা লাগিব আৰু কেইটকা ল'লে কেইটকা অঁ ভাল লাগিব এই মাল খাবা বঢ়িয়া এই কলডিলটো এই ৰঙালাওটো বেগত ভৰোৱা এখন লংডিঙৰ বজাৰ মানে না আছে এই দিদি কি ক'ব অসমৰ কথা ক'লে কি আমিতো অসমত কথাবি বুজি পাই বুজি পায় বুজি পাই আমি ডিব্ৰুগড়তো যাই থাকোঁ ডিব্ৰুগড়ত গৈছে কিয় গৈছে গৈছোঁ। কিবা কামত গৈছে মেডিকেলত কেছ মেডিকেলত গৈছে অঁ কি কাম আহিছা এই ফুৰিব আহিছোঁ ফুৰিব কি দৰকাৰ পইচা ধেৰ আছে নেকি নাই নাই দি থ অলপ নাই কথা বেংক দিব নহ'ব অকণমান দি থোৱা আমাক খুৱাই যা অঁ চিলেক্ট APC একটু দিবা এইটো কথা জানা মেইন ৰাস্তাটো কেনেকৈ বহি গ'লগৈ এইটো মেইন ৰাস্তাটো বহি থাকিলে এইটো কিয় অঁ এইটো মেইন ৰাস্তাত বহি গ'ল নাই এই ছাইডৰ এইডোখৰ এইখিনি থাকি গৈছে এইটো নাই এইটো এই ব্লক চোৱা এইখিনি ইয়াত আছে এইডোখৰ এই ৰাস্তাটো ওপৰত আছিলে তলডোখৰ এটা ছাইড বহি গ'ল এইটো লেণ্ডশ্লাইডৰ সময়তে কিবা এটা বিজুতি ঘটিলে এইটো এটা সেইটো গাঁৱলৈ বস্তিলৈ গৈছে সম্ভৱ হয় মই বৰ বেছি ভিডিঅ'টো দীঘলীয়া নকৰি ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ সেয়ে আপোনালোকক সদৌতিলৈকে মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ মোৰ ভিডিঅ'টি চোৱাৰ বাবে আৰু মই নিশ্চয় আপোনালোকৰ ওচৰত অনুৰোধ কৰিম এই ভিডিঅ'টি আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নিশ্চয় আপোনালোকে নাপাহৰিব বুলি মই আশা ৰাখিছোঁ আপোনালোকৰ প্ৰতিটো কমেণ্ট আৰু লাইক শ্বেয়াৰে মোক উৎসাহিত কৰাত সহায় কৰিব মোৰ উদ্দেশ্য এটাই মোৰ গোটেই যাত্ৰাবোৰৰ এটা আৰ্কাইভ বনোৱা আৰু এই আৰ্কাইভৰ জৰিয়তে যেন আপোনালোকৰ উপকৃত হয় তাৰ বাবে মই আশা কৰিলোঁ ধন্যবাদ